Lekane takatalo amakondudona yumangan kapil karidona ভাৰতবৰ্ষ আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামা আৰু পৃথিৱীৰ মধ্যকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল ছাৰ আইজাক নিউটনে আৰু মই আৱিষ্কাৰ কৰিলো এই মিচিং সমাজৰ জংকি আৰু পান ৰঙালী বিহু উলগ জনাইছো আপোনালোকৰ পৰা শিলং অগ্ৰুইছ ৰিংকু বাই বিলা দিনেশ কামান ছাৰবু মগুইছ তেলাদু অদকে মলু বিলু বিষয়ে মলু কিছু কথা জানিবৰ কাৰণে আমি মোৰ ওচৰলৈকে মাতিছো বহুত ব্যস্ততাৰ মাজত আহিছে বুলুক কলপ মগুইছক নাম লগাঙে বুলুক কলপ আছিনা সিংম সেগলিদু ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে গতিকে প্ৰথমে মই দিনেশ কামান ছাৰৰ পৰা জানিব বিচাৰিম প্ৰথমতে কাইয়া ন উপমকলন আৰু কি মানে কাম কৰি আছে বৰ্তমান আৰু লগতে কামৰ জৰিয়তে টিচাৰো কৰে বুলি আমি শুনিছোঁ টিচাৰ কৰাৰ পাছত আপুনি যিখিনি কাম কৰি আছে ধৰা হওক আপুনি ভিডিঅ' কাম কৰি থাকে এক্ট্ৰেছ বুলি চবেই গম পায় লগতে আপুনি তাৰ ওপৰঞ্চি ইউটিউবাৰ গতিকে ইমানখিনি সময় আপুনি মেইনটেইন কৰিছে গতিকে কেনেকৈ মেইনটেইন কৰিছে আপুনি ক'ব নেকি ফাৰ্ষ্ট অল অফ ইউ আপুনি মিচিং ৰেগাম অসমবাসী ৰাইজলৈ মই ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোক দলুং মানে ধেমাজি ডিষ্ট্ৰিক্টে বনা মোক ধেমাজি ডিষ্ট্ৰিক্ট অৰক কাইটং দলুং অৰক একচুৱেলি মই এছিষ্টেণ্ট BSc টিচাৰ ইটা পঞ্চায়তৰ হাইস্কুলৰ অৰক মোক মানে মই অৱদান মনে আছে দুৰ্বছৰ না সাংস্কৃতিক জগতখনক ভাল পাওঁ আৰু সেইকাৰণে মই যেতিয়া টাইম পাওঁ মানে এনেকৈ আজি ৰঙালী বিহু টাইম পাইছোঁ বন্ধ এনেকৈ মানে বন্ধৰ সময়ত বা এনেকৈ কিবা এটা মানে যদি ইণ্টাৰেষ্টটো থাকে মই টাইমটো উলিয়াই ল'ব পাৰোঁ মানে এনেকুৱা টাইপৰ আৰু বিলাক মানে ভিডিঅ' কৰোঁ মই এক্টিং কৰোঁ আজৰকে মই মানে ডান্স চিলাই মই আজৰকে কেছেট দিন লোকে বনাই কেছেট ইলিগিলিগি কোলা চৌদা और प्रोग्राम इधर माना दुर्गा पूजा दो माघ बिहु के स्टेज प्रोग्राम इधर और वो लोग सोई चुके ना माने कैसे मुली के कोला कंपटीशन तंका भी तुम्हारे ना माने एना को इंटरेस्ट है बारिला और के माने ते मॉडर्न जुगत ते यानी के YouTube पे तक खुली मेली YouTube दिलो दियार पास माने राइजर हारी पाइसो और एना को माने एक्टिंग इनाम दे पाइ दा एना को आरो नो मया रियाल ला दुतो माने के কিবা এটা আহক পাই মেলি এনেকৈ কৰি গৈ আছোঁ আৰু কিমান দূৰ ছাকচেছ হৈছে মই গম পোৱা নাই কিন্তু কৰি গৈ আছোঁ আৰু তেনেকুৱা মানে না পটককৈ বাকী চুপাং বৰ্তমান হাইস্কুল কলেজ টিচাৰ ইলাটো পটককৈ ইউটিউব কিছুমান ব্লগ ভিডিঅ'বিলাক ইউটিউব চেনেল মোক দিনেশ কামানাম আৰু একটাংকো দিনেশ মিউজিক ভিডিঅ' চাম না দুইটা ইউটিউব চেনেল আছোঁ আৰু তাৰপিছত কাইয়া আৰু এটা কথা কালচাৰ জগতত কেতিয়া ভৰি দিছিলে মই কালচাৰ মানে মেইনলি মই 2016 মোক BSc কমপ্লিট কৰা মই ডিব্ৰুগড় পৰীক্ষা না ডিব্ৰুগড় কামাখ্যা কলেজত পটককৈ 16 কমপ্লিট গেলা মই 17 এনে থাকিলোঁ আৰু 17 দোকানা মই মানে 17 লাষ্ট আৰু 17 লাষ্ট দোকানা মই ইছাৰ বনাইছোঁ মানে আৰু আপোনাক তাৎপৰ্য নাম মই দিওঁ আপুনি জানিব বিচাৰে যিহেতুকে আপুনি জনপ্ৰিয় এক্টৰ লগতে ইউটিউবাৰ গতিকে চবেই জানিব বিচাৰে গতিকে এটা আগমন নোমামন নহ'ব ময়ো জানিব বিচাৰোঁ গতিকে ময়ো জনা নাই গতিকে একাৰ কথা আপুনি বেয়া নাপাব একাৰ সুধো কাৰণ আইপৰ নাম ধুনে এনেকৈ মানে আইপৰ নাম মানে মোৰ এটা পাৰ্মানেণ্ট আইপৰ নাম মানে কামান নাচবা না মোক কলেজ লাইফত একটা আইপৰ নাম কোনো নাই কলেজ লাইফ মানে মই 2013 ডক্টৰ 16 ডক্টৰ মই বেছি পঢ়া সময়তে কোনে কম আইপৰ মানকানে না এই কোনেটো মানে ফেল ইন লভ পাই মানে না তো মোৰ মানে এইটো ব্ৰেকআপ হৈ গ'ল ব্ৰেকআপ হোৱা এতিয়া 5 বছৰ বেছি হৈ গ'ল তাৰ যে মোক পাৰ্মানেণ্ট লাভ নাম এনেকৈ নাই মানে কিন্তু জাষ্ট চবৰ লগতে মই ফ্ৰী মানে অল ইন তাৰমানে আৰু কোনে মই পাম না নহয় এতিয়ালৈকে মই ভাবা নাই তাৰমানে তেনেহ'লে বিয়া মানে ফেমিলি প্লেনিং ইমান আ বনে না আৰু কোনটো চেকা গায় মোক কাই আনিকো অদকে বাইয়ে পাঁচজনী আমি ইঙা পাবন আৰু কবা আৰু কিছুমান মানুহবিলাকে কয় দিনেশ কামান ইমান সহজ সৰল মানে আজি মই ৰিংকু বাইৰ পৰা মুখৰ পৰা শুনিছোঁ দিনেশ ইমান ভাল মানে সহজ সৰল মানে
মানে সাধাৰণ মানুহৰ নিচিনা হয় আৰু ময়ো বেলেগৰ মুখৰ পৰা শুনিছোঁ দিনেশ কামান আৰু দিনেশ কামান বুলি ক'লে দুজন আছে জুনিয়ৰ আৰু ছিনিয়ৰ তাৰ ভিতৰত জুনিয়ৰ কিন্তু ছিনিয়ৰৰ যিমানখিনি কি অভিজ্ঞতা আছে নকচিনি তেনেকৈয়ে আছে বুলি আমি গম পাই আছোঁ আৰু মই বহুত দিনৰ পৰা লগ পাম বুলি ভাবি আছিলোঁ কিন্তু লগ পোৱা নাছিলোঁ আজি লগ পোৱাৰ কাৰণে ইমানেই ভাল পাইছোঁ কাৰণ কথা নজনা কথা আজি গম পাইছোঁ জানিব পাইছোঁ গতিকে মই বহুত ধন্যবাদ আপোনালৈ এইবিলাক জানিব দিয়াৰ কাৰণে গতিকে আকৌ লগ পাম গতিকে মই এতিয়া ৰিংকুবালৈ আহিম ৰিংকুবা আপোনালৈ নমস্কাৰ কাৰণ বহুত মানে সময় ব্যস্তৰ মাজত আমাৰ ঘৰলৈ আহি সময় দিয়াৰ বাবে গতিকে ৰিংকুবা আপোনাক মই বহুত দিনৰ পৰা গম পাই আছোঁ আপুনি জনপ্ৰিয় কণ্ঠশিল্পী গতিকে আপোনাৰ গান মই সদায় শুনি থাকোঁ গতিকে আপোনাক মই সুধিব বিচাৰোঁ প্ৰথমতে আপোনাৰ ঘৰ ক'ত নমস্কাৰ সকলোকে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ বহু শুভেচ্ছা জনাইছোঁ আৰু আজি বাৰ ঘৰলৈ মই আৰু দিনেশ কামান আহিলোঁ বিশেষ এটা কামত লগ পালোঁ তাৰপিছত আমি বাই এনেকৈ প্লেনিং কৰি মানে সেইকাৰণে প্লেনিং কৰি এইবোৰ হেৰি কৰাৰ কাৰণে এৰেঞ্জ কৰাৰ কাৰণে ভালেই পাইছোঁ লগতে দিনেশ কামানৰ কিছু কথা জানিলোঁ বহুত দিনৰ পৰা শুনি আছিলোঁ আৰু ইউটিউবত পাই আছিলোঁ ভিডিঅ'বোৰ আজি হঠাৎ এনেকৈ লগ পাই বহুতেই ভাল লাগিছে ৰিংকুবাই নিউজ পেপাৰত কাম কৰি বুলি মই শুনিছোঁ কিন্তু বহুত ব্যস্ততা কিন্তু ক'বলৈ গ'লে নিউজ পেপাৰ বুলি ক'লে প্ৰতিদিনে দিয়া হয় কিন্তু ইমান ব্যস্ততাৰ মাজত ইমানখিনি কাম আপুনি চলাই লৈ গৈছে ধুনীয়াকৈ সমানভাৱে গতিকে কেনেকৈ আপুনি সময়কণ নিয়ন্ত্ৰণ কৰিব পাৰিছে কিহত যিখিনি আপোনাৰ কালচাৰ দিশটো কালচাৰেল দিশটো হয় আচলতে দুয়োটাই মোৰ হবি হয় নিউজ পেপাৰত কাম কৰাটো মোৰ হবি আছিলে আৰু গানো মোৰ হবি সমানে লগতে মোৰ কবিতা লিখাটো খুব এটা প্ৰিয় তিনিটা কাম মই বহুত বেছি জনপ্ৰিয় নহয় বায়ে যেনেকৈ কৈছে আমাৰ কাৰণে কিন্তু জনপ্ৰিয় নহয় মোৰ কাৰণে জনপ্ৰিয় মই ট্ৰাই কৰোঁ মানে এইবোৰ কাম কৰি ভাল পাওঁ বা তাৰ পৰা কিবা এটা বেনিফিট হ'ব বুলি মই ভবা নাই আজিলৈকে তেনেকৈ মানে পেচা হিচাপে লোৱা নাই যদিও হবি হিচাপে লৈছোঁ মানে সেইকাৰণে কেতিয়াবা দিগদাৰ হয় নোহোৱা নহয় পেপাৰৰ লগত জড়িত যিহেতু কেতিয়াবা মানে বহুত বেছি প্ৰেছাৰ পৰা নিচিনা হয় কিন্তু হ'লেও তাৰ মাজেদি মনত কিবা এটা আছে কাৰণে মানে এনেকৈ মানে কষ্ট কৰি হ'লেও ওলাই মেলি এনেকৈ কৰোঁ আৰু মানে টাইমিং নাই আপোনাকে ক'ম যদি মোৰ বিয়াৰ প্লেনিং নিশ্চয় মইতো ৰিংকুবাৰ বিয়া বুলি ক'লেতো আগদিনাখনেই যাম তাৰপিছত একদম গৈ দৰাৰ ঘৰত পামগৈ আৰু লগতে ৰিংকুবা আপোনাৰ ঘৰটো ক'ত আপুনি এইটো কৈ দিয়ক মোৰ ঘৰ মাজুলী নেয়া বজাৰত আৰু মই যোৰহাটত থাকোঁ সৰুৰে পৰা আৰু খুব ভাল লগা ঠাই বুলি ক'ব লাগিব যোৰহাট আৰু সমানে মোৰ মাজুলীও ভাল লাগে আৰু এনেকুৱা মানে হেৰি অলপ গাঁও এৰিয়া টাইপ বহুত বেছি ভাল লাগে আৰু নিতমা বাঙক তেলাচ মুহূৰ্তত নিতম মানে হেৰি এতিয়া ৰিচেণ্ট গান এটা কৰি আছোঁ মিচিং হয় ফক চং মই আৰু বৰদৈ ভূপেনে কৰি আছোঁ অতি সোনকালে আপোনালোকৰ মাজতে আহি আছে মই অকণমান গুণগুণাই দিছোঁ তেলে কানে তাকাতলো আমকন্দু দনে ইমগন কাপিল কার দনে তেলে কানে তাকাতলো আমকন্দু দনে ইমগন কাপিল কার দনে মমমলা জমগিলো নমত দনে সে কমায়া বিদনে আই নামাই পামনামা নিপন Mama, I put my lama. Thank you, ৰিংকুবা বহুত ধুনীয়া ভাল লাগিছে ৰিংকুবা আজিলৈ আহো মোৰ এটা ৰিকুৱেষ্ট আছে মানে দিনেশ কামান আমাৰ মাজত আছে আপুনি ইমান মুভি কৰিছে চিনেমা কৰিছে আপোনাৰ একদম ভাল লগা ডাইলগ হয় তাৰপিছত আৰু এইটো ডাইলগ বুলি ক'লে একচুৱেলি মই যেতিয়া হাই স্কুল পঢ়িছিলোঁ তেতিয়া আমি একাংকিনাট কৰিছিলোঁ মানে একাংকিনাটৰ এটা ডাইলগ আছিলে মই তেতিয়া এই সৰু হৈ আছোঁ তেতিয়া মানে অলপ বুঢ়া টাইপৰ ৰোল এটা কৰিছিলোঁ মানে তেতিয়া এই একাংকিনাটবিলাক কৰে যে তেতিয়া এনেকুৱা আছিলে কি মোৰ ডাইলগটো আমাৰ মিচিঙৰ যে জংকী মানে থাকে যে এইটোৰ অলপ
এইটো টাইপৰ আৰু মই বুঢ়া ৰোলটো কৰিছিলোঁ হিৰইনৰ বাপেক তাৰমানে সৰুৰ পৰা এইটো মানে আছে মানে আছে মানে সৰুৰ পৰা আছে মোৰ অভিজ্ঞতাটো যেতিয়া মানে মোৰ যোনটো ছোৱালী মোৰ জীয়েক মানে তাই মানে তাইৰ বয়ফ্ৰেণ্ডক ঘৰত মাতি আনি পিনি চাহ খুৱাই থাকে তাৰপিছত এনে মানে অলপ হেৰি প্ৰেম প্ৰীতি মানে কথা পাতি থাকে আৰু তেতিয়া মই এনে ওপৰ মহলাৰ পৰা আহি মেলি দেখো মানে তো এনেকুৱাই আছিলে মোৰ ডাইলগটো ভাল লাগিব ন বহুত ভাল লাগিব মানে যেতিয়া মই দেখো তেতিয়া মই এনেকুৱা একদম হাত চাপৰি বজাই বজাই ভাৰতবৰ্ষ আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামা আৰু পৃথিৱীৰ মধ্যকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল ছাৰ আইজাক নিউটনে আৰু মই আৱিষ্কাৰ কৰিলো এই মিচিং সমাজৰ জংকি আৰু পান জংকি আৰু পানৈ মানে জংকি আৰু পানৈৰ লগত তুলনা কৰিলো আৰু মই ছোৱালীজনীক মই জন্ম হেৰি কৰি লৈছো সেইটো কাৰণে মই আৱিষ্কাৰ কৰিলো জংকি পানৈ এনেকুৱা টাইপৰ মানে ডাইলগটো আছিলে মজ্জা তাৰমানে সৰুৰ পৰা অভিজ্ঞতাটো আছে এইটো কাৰণে এক্সপিৰিয়েঞ্চ বহুত ভাল আৰু আপুনি এতিয়ালৈকে মুভি কেইখন মুভি মোৰ 2খনমান হৈছে তাৰপিছত এতিয়া লিড কাষ্ট এটা কৰিছিলোঁ মানে হিৰ' ৰোলত কৰিছিলোঁ এটা অনাম পাগব বুলি এই যোৱা বছৰ কৰিছোঁ আমি অনাম পাগব তাৰপিছত আগৰ বছৰত কৰিছিলোঁ মই আলিক বুলি আলিকখনত মই এনেকৈ মেইন কাষ্টত নাই জাষ্ট অলপ ছাইড পাৰ্টত আছোঁ তাৰপিছত এইবছৰ মই নিজৰ প্ৰডাকশ্যনৰ পৰা ময়ূৰ বুলি এখন চিনেমা উলিয়াইছোঁ উলিয়াম আৰু দুৰ্গা পূজাত ৰিলিজ হ'ব এইটো বনাই আছোঁ এইটো এইবছৰ ওলাব বাকী এনেকৈ এলবাম বহুত বনাইছোঁ কিন্তু এনেকৈ ফুল ফিল্ম 2খনমান বনাইছোঁ তাৰপিছত এখন নিজৰ প্ৰডাকশ্যনৰ পৰা কৰিছোঁ মানে থেংক ইউ মই একদম চুপাগি লুনা কাইবে গতিকে মই একদম আপোনাৰ কাৰ্বিলাংকা এতিয়া বৰ্তমান শ্বুটিং চলি আছে তাৰপিছত কেতিয়া শেষ হ'ব আমাৰ আৰু 3 মাহমান লাগিব 3 মাহৰ পাছত আমি ৰিলিজ হ'ব গতিকে চবে চাব ধুনীয়া লাগিছে ভাল লাগিছে ইউটিউবত এনেও আপলোড কৰিছে চাগে কিছুমান আমি শ্বুটিং দিচাংকন মানে শ্বুটিং কৰাৰ মেকিং ভিডিঅ'বিলাক দি আছোঁ আমি তাৰপিছত আমাৰ ট্ৰেইলাৰ ওলাব আৰু ভাল হ'ব বুলি আমিও আশা কৰিছোঁ কাৰণ প্ৰফেচনেল আৰ্টিষ্ট মানুহ আছে মানে আমাৰ দিবাকৰ পেগু থাকিব আমাৰ নৱকিশোৰ থাকিব আমাৰ মিচিঙৰ ফেমাছ আৰ্টিষ্টবিলাক থাকিব আৰু চ' আশা কৰিছোঁ এইবছৰ বহুত ভাল হ'ব বুলি এতিয়া ৰাইজলৈ কি মেছেজ দিব বিচাৰি ৰাইজলৈ এইটো বহুত মেছেজ আছে এইটো ফিল্মত ময়ূক মানে নামটো ময়ূক ন এনে অসমীয়াত ক'বলৈ গ'লে ধ্বংস বুলি কোৱাৰ নিচিনাকৈ মানে এজন ল'ৰা অহজৰ ল'ৰা এজনে মানে গাঁৱৰ পৰা ওলাই যায় তেওঁ মিডল ক্লাছ ফেমিলিৰ পৰা তো এই ল'ৰাজনে মানে ধ্বংস হৈ যায় মানে বৰবাদ হৈ যায় বৰবাদ হৈ যোৱাৰ পাছত আকৌ এটা ৰিহেবিটেশ্যন হৈ যায় মানে কি আকৌ পুনৰ উজ্জীৱিত হৈ যায় ল'ৰাজনে আকৌ বৰবাদ হৈ যোৱাৰ পাছতো ই মানে নিজকে এটা ছাকচেছফুল মানুহ হিচাপে মানে গঢ় দিয়ে এইটো মানে মেছেজটো কি আৰু এই বৰবাদ কৰা মানুহ এজন আছে মানে এইটোৱে আমাৰ যে মিচিঙৰ সমাজ শৃংখল কিছুমান বেয়া মানুহ থাকে ন এই বেয়া মানুহজনে এই ল'ৰাজনক বৰবাদ কৰি দিয়ে তো কিয় বৰবাদ কৰি দিবলগীয়া হৈ গ'ল আৰু তাৰপিছত বৰবাদ কৰাৰ পাছতো এই ল'ৰাজনে কেনেকে নিজকে গঢ় দিছেগে মানে এনেকুৱা এইবিলাক মেছেজ দিব আৰু সমাজত তো কিছুমান আমাৰ বহুত মানুহ আছে কি এক্সাম্পল মানে ছোৱালী এজনী এৰি যোৱাৰ পাছত নিজকে মানে একদম দুৰ্বল কৰি পেলাই মেলি মদ ব্ৰাং ড্ৰাগছ খাই মেলি নিজক মানে বেয়া কৰি পেলাই দিয়ে কিন্তু এই ল'ৰাজনে এনেকুৱা নহয় তাৰ অপজিটত তুমি নিজকে মানে এটা ছাকচেছফুল মানুহ হিচাপে মানে এই গঢ়ি তোলেগে মানে এইটো এটা মেছেজ বৰবাদটো বহুত ভাল কথা বহুত ভাল লাগিব চাব সকলোৱে আমাৰ দুৰ্গা পূজাত আহি আছে মই মোৰ ভাল